হাই গাইজ, যোৱা কালিৰ পৰা মোলৈ আজিলৈকে 3টামান ফোন আহি গ'ল যে মোৰ কিবা হৈ গ'ল নেকি, মোৰ কিবা হৈছে নেকি, মই ঠিক আছো নে নাই। আৰু সেইটো কিয় হৈছে, আজি 4-5 দিন হৈ গ'ল ধৰি পেলাই মই মানে ভিডিঅ' কোনো ধৰণৰ আপলোড কৰা নাই আৰু মোৰ হোৱাটছএপ ষ্টেটাছো একেবাৰে খালী হৈ আছে। সেইটো কাৰণে মোলৈ চবৰে ফোন আহিছে, চব টেনশ্যনত পৰি গৈছে মোৰ কিবা হ'ল নেকি। একচুৱেলি মোৰ তেনেকৈ একো হোৱা নাই, খালি মোৰ অলপ গাটো বেয়া আছিলে, মোৰ অলপ এনজাইটি প্ৰব্লেমো আছে আৰু প্লাছ মোৰ অকণ জ্বৰো হৈ আছিলে। সেইটো কাৰণে আৰু গা চা বেয়া থাকিলে এনেও ভিডিঅ' কৰিবলৈ মন নাযায়। কিন্তু আজি তথাপিও মই এটা ভিডিঅ' ভাবিছোঁ যে বনাম বুলি, বেলেগ ভিডিঅ' শ্বুট কৰিবলৈ মোৰ একদম মানে গাটো দম নাই লাগি আছে। তো সেইটো কাৰণে মই এতিয়া ভাত বনাব যাম, তো আপোনালোকক দেখাম। আগতো মই ফাংগা মাৰা ভিডিঅ' মই বহুত দেখাইছোঁ ভাতত, কিন্তু আজি মই ভাবিছোঁ অকণমান স্পেচিয়েল বনাওঁ, কাৰণ কিয় এইকেইদিন মোৰ গা বেয়া হৈছে, তো মই একদম ফাংগা মাৰিয়ে খুৱাই আছোঁ। তো চলো। মই যোনটো মানে ইয়াৰ ৰেচিপি ভিডিঅ' মই ইউটিউবত চাইছিলোঁ, কাৰণ মই মাছ বনাব একেবাৰে নাজানো, মাছ একেবাৰে নাজানো। আজি সৈতে মই 2 দিন মাছ ধুইছোঁ আৰু বনাইছোঁ। আগৰ যোনদিনা বনাইছিলোঁ সেইদিনাটো অকল মানে ফ্ৰাই কৰি দিলোঁ, তেনেকৈ খাই দিলোঁ। আৰু আজিহে মানে মই মাছৰ এনেকুৱা তৰকাৰী বা কিবা বনাব গৈ আছোঁ। আৰু যিটো ইউটিউবত চাইছিলোঁ সেইটোত আলুটো নাছিলে, কিন্তু মই ভাবিলোঁ যে যদি বাই চান্স বোলে গ্ৰেভিটো বেয়া হৈ যায় তেনেহ'লেতো মানে প্ৰব্লেম হৈ যাব ন। সেইটো কাৰণে মই আলু এটা দি দিছোঁ, যাতে মই আলুটো হ'লেও মানে খাই কৰি চলাই গুচি যাব পাৰোঁ আৰু। মানে মাছৰ তৰকাৰীটো আগতে বনাই চাই লওঁ, আৰু যদি বোলে ভাল হৈ যায় তেনেহ'লে দালিটো স্কিপ কৰি দিম, আৰু যদিহে বোলে তেনেহ'লে আকৌ দালিটো বনাম আৰু। খোৱা কেনেকুৱা হৈছে খাই, ভালকে কমপ্লিমেণ্ট কৰ। সঁচাই জীৱনত প্ৰথম বনাইছা চাগে। অঁ ভাল মাছে ভাল হৈছে।